हेलो दोस्तों, আজি অলপ বেলেগ ধৰণৰ ভিডিও বনাম। পইচাৰ ভিডিও, পইচা কিন্তু ভয়ংকৰ বস্তু ৰে। এতিয়া হলে ভিডিওটো চাই থাকক। পইচাৰ কাৰণে কত কি যে ঘটনা ঘটি থাকে তাৰে কিছু উদাহৰণ। যেনে আপুনি কোনো এজন বন্ধুৰ পৰা পইচা ধাৰলৈ ললে আৰু সময়মতে ধাৰ মাৰিব নোৱাৰে, বয়াকে ক'লে আপোনাক আৰু আপুনি শুনি থাকিলে দুজনৰ মাজত ভুল বুজাবুজি। যদি কোনোবা কুৰ্ম আলহীৰ পৰা পইচা ধাৰলৈ আনিছেই, সেই পইচা যদি সময়মতে ধাৰ মাৰিব পৰা নাই, সেই কুৰ্ম আলহীৰ ৰিষ্টা সম্বন্ধ সকলো ভাঙিলে বেয়া হ'ব লগা হ'ল। এই পইচা বোলা বস্তুটো এই বৰ বেয়া। আপোনাৰ যদি পইচা আছে, আপুনি মহাজন মালিক সকলো আৰু গাঁৱৰ সমাজকৰ্মী আৰু আপুনি গাঁৱত যিটো কথা কয় সেইটোকে হ'ব। লাগিলে আপুনি অৰ্কটিত নজনাই হওক, আপুনি কিন্তু ডাঙৰ মানুহ। পইচা যদি আপোনাৰ কাৰণে পইচা ভয়ংকৰ বস্তু। মোৰ পইচা নাই, মোক কোনো পাত্তা দিয়া নাই। যেনেদৰে আপুনি মোৰ চেনেলটোত এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰক, লগতে লাইক কৰক। যদি ভিডিঅ'টো ভাল লাগিল শ্বেয়াৰো কৰক। ধন্যবাদ।